গা পা ধুই মই ওলালোঁ পেহীহঁতৰ ঘৰলৈ বুলি, কাৰণ পেহীহঁতৰ আজি গোঁসাই ঘৰ প্ৰতিষ্ঠা দিৱস পাতিছে। সেই দেখি মই গোটেই কাপোৰবোৰ ধুই কৰি ওলাই পেহীহঁতৰ ঘৰলৈ বুলি ওলালোঁ। এতিয়া চাওকচোন ৰ'দটো আজি কেনেকৈ আহিছে। আৰু পেহীহঁতৰ ঘৰ পাই পাল পৰিল মোৰ টিকলাটোক লোৱাৰ। এয়া চাওক সি কোলাত কি ধুনীয়াকৈ আছে, আৰু ইয়াক অলপ উমলালোঁ। তাৰপাছতে মই ঘৰ আহি পাই ফিল্ডলৈ বুলি ওলালোঁ, কাৰণ আবেলিও হ'ল আৰু আমাৰ এইফালে ভুতুকি পোৱা টোপনিত। চাওক ৰ'দটো কি ধুনীয়াকৈ আহিছে আৰু গৰমটো বঢ়িয়াকৈ দিছে। আৰু মই ফিল্ড পাই দেখিলোঁ মাথো 3জনহে আছে। তাৰপাছতে ময়ো জোতাযোৰ লগাই অলপ প্ৰেক্টিছ কৰিলোঁ। এনেদৰে প্ৰেক্টিছ কৰি উঠি অলপ বহিলোঁ, আৰু মোৰ ওচৰত আছে ভক্ত। এয়া চাওক সি কি ধুনীয়াকৈ চাই আছে, তাক হেনো ফটো অলপ উঠাই দিব লাগে। আৰু এইফালে আমাৰ চিন্ময় চাওক জাম্পিং কৰিছে, এয়া চাওক। আৰু আমি এনেদৰে হাঁহি ধেমালিৰে এনেদৰে প্ৰেক্টিছ কৰিলোঁ। আৰু আমাৰ এইফালে ভক্তক কোৱাই আছে মোক ফটো এটা উঠাই দে, ফটো এটা উঠাই দে, আৰু তাক ফটো উঠাই দিলোঁ। আৰু এনেদৰে আমাৰ প্ৰেক্টিছ কৰি ল'ৰাকেইজন খোজকাঢ়ি আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভাল লাগিলে